गोजोन्थों गुड मर्निं एभ्रिवान गासैनिबोसिम आंनि गोसो गोरबोजों 78थि उदांस्रि सानजों लोगोसे आंनि गोसोनि गाहाम हामलायनायखौ जासिहरनाय थाबाय। आंनि गासै 10,900 साबस्क्राइबार आरो 53,000निबो बांसिन भिउसार्सफोरखौहाय आंनि गोसो गोरबोजों गाहाम हामलायनायखौ जासिहरनाय थाबाय। दिनै आं नोंथांमोननि गेजेराव लाबोगोन माखासे गोजोनथाव खौरां आरो गासै जोंनि फिउचार जेनेरेशननि थाखाय मोनसे गाहाम खौरां। सेथियावनो जाहैबाय रायजो राजाफोर, मैयासो रिसेन्टलि जोंनि मानगोनां केबिनेट मन्त्रि इउजि ब्रह्म बिथाङा गासै स्टुडेन्टफोरनो फर्म रानजेनबाय। बिथांमोनहा गासै नैबे कलेजाव फरायनाय ग्रेजुवेट गथ'फोरनो TDC फार्स्ट इयारनिफ्राय लानानै जयनिं लानायफोर गासैनो बोसोरावहाय 10 दान हिसाबै बिथांमोनहा 1200 रां होनो आरो गासै नैबे हाई सेकेन्डारियावहाय फरायनाय फरायसाफोरनो बिथांमोनहा 10 दाननि थाखाय 1,000 होनो थांगासिनो दङ। बेनो जाहैबाय मोनसे गोजोनथाव खौरां आरो गासै हालुवाफोरनि थाखाय मोनसे गोजोनथाव खौरां। नै सोथारनोसै गासै KCCनि फैसाखौ बयबो मोनसिगोन। गासैबो जुदि KCC खालामाखैब्ला बयबो KCC खालामनानै लादो। आरो मोनसे जोंनि फिउचार जेनेरेशननि थाखाय होननानै बुङोब्ला जोंनि आसामनि थाखायनो नैबे उखिल गगৈ आरो जोंनि मानगोनां हेमन्त बिश्व शर्मा जे आसामनि गिबि मन्त्रि बिथांजों कन्ट्रभार्सि जालायनायावहाय बिथाङा जे बुंनानै लाबाय जेसेबांनाखि रिनिखि बया जा गावनि वाइफ दा सम्पति खालामगासिनो दङ गासैबो जोंनि आसाम रायजोनि थैनायनि उनावहाय बिथाङा गासैबो आसामनोनो गथायनानै होजोबगोन बे इसाराखौ मोनदों। बे मोनसे गोजोनथाव खौरां। आरो मोनसे लास्टलि बेनो नैबे रन्जन दैमारि सारमोनखौ बख'ब्ला हामगौमोन बे आसाजों लोगोसे बयखौबो आंनि गोसो गोरबोनि अननाय सिबिनायखौ बे समाव जासिहरनाय थाबाय। नोंथांमोना बे भिडिअखौ जेसेबां हायो एसेबां शेयार खालाम। दिनै 78थि उदांस्रि सान नैबे हेमन्त बिश्व शर्मा मानगोनां बिथांनि ससे भिडिअ क्लिप आरो इउजि ब्रह्म मानगोनां बिथांनि ससे भिडिअ क्लिप नोंथांमोननि गेजेरावहाय लाबोनाय जाबाय। जय बर' हारिनि जय। ছোৱালী শিক্ষা যদি ভালকৈ যায় তেতিয়া চাইল্ড মেৰিয়েজো বন্ধ হৈ যায় আৰু সমাজ বা প্ৰতিটো পৰিয়ালত আজি এটা সংস্কাৰ আহি যাব। তো এইকাৰণে এই পদক্ষেপটো যুগান্তকাৰী আৰু গোটেই ভাৰতবৰ্ষই এটা সময়ত এই আঁচনিটো হয়তোবা অনুসৰণ কৰিব লগা হ'ব। যিটো ফৰ্ম বিতৰণ প্ৰপত্ৰ বিতৰণ সেইটো কেতিয়াবাই হৈ গৈছে। আজি বাক্সাত আৰু এটালানি ফৰ্ম বিতৰণ মই কৰিবলৈ গৈ আছোঁ। প্ৰায় 3,680 জন ছাত্ৰ ছাত্ৰীসকলক আমি এই প্ৰপত্ৰ বিতৰণ কৰিবলৈ গৈ আছোঁ। তাৰ ভিতৰত কলেজ আমাৰ আছে 6খন আৰু 33খন হায়াৰ ছেকেণ্ডাৰী। গোটেই অসমত 10 লাখতকৈ অধিক ছাত্ৰ ছাত্ৰীসকলক নিযুত মইনা দিবলৈ হাতত লোৱা হৈছে। নিযুত মইনা মানে হায়াৰ ছেকেণ্ডাৰী যিসকল ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন লৈছে তেওঁলোকক মাহত 1,000 টকাকৈ 10 মাহৰ কাৰণে 10,000 টকা বছৰত। আৰু যিসকলে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন লৈছে তেওঁলোকক 1,250 টকাকৈ 10 মাহত 12,500 টকাকৈ দিয়া হ'ব। তাৰ দ্বাৰা দিয়ে আমাৰ যিবিলাক ছোৱালীসকলে যে আজি বিভিন্ন কাৰণত শিক্ষা দীক্ষা ল'ব নোৱাৰে, ঘৰৰ পৰিয়ালৰ এটা পৰিৱেশ বা সমাজৰ মানসিকতাৰ কাৰণে বহুত সময়ত ছোৱালীবিলাকে শিক্ষা দীক্ষা ল'ব নোৱাৰে। যদি এটা ঘৰত যদি এটা ল'ৰা আছে এটা ছোৱালী আছে, প্ৰাধান্য ল'ৰাই পায় সদায়, ছোৱালীয়ে নাপায়। এই আৰ্থিক মানে যিটো এটা সমস্যাৰ কাৰণে যাতে আমাৰ ছোৱালীবিলাকে পঢ়া শুনা কৰাৰ পৰা বিৰত থাকিব লগা নহয়, সেইকাৰণে ৰাজ্য চৰকাৰ এইটো অভিলাষী আঁচনি খুব এটা ভাল নবুল এটা ইনিচিয়েটিভ বুলি ক'ব লাগিব। অসমত আজি ছোৱালী শিক্ষা যদি ভালকৈ যায় তেতিয়া চাইল্ড মেৰিয়েজো বন্ধ হৈ যায় আৰু সমাজ বা প্ৰতিটো পৰিয়ালত আজি এটা সংস্কাৰ আহি যাব। তো এইকাৰণে এই পদক্ষেপটো যুগান্তকাৰী আৰু গোটেই ভাৰতবৰ্ষই এটা সময়ত এই আঁচনিটো হয়তোবা অনুসৰণ কৰিব লগা হ'ব। অসমত আজি ছোৱালী শিক্ষা যদি ভালকৈ যায় তেতিয়া চাইল্ড মেৰিয়েজো বন্ধ হৈ যায় আৰু সমাজ বা প্ৰতিটো পৰিয়ালত আজি এটা সংস্কাৰ আহি যাব। তো এইকাৰণে
এই পদক্ষেপটো যুগান্তকাৰী আৰু গোটেই ভাৰতবৰ্ষই এটা সময়ত এই আঁচনিটো হয়তোবা অনুসৰণ কৰিব লগা হ'ব। যিটো ফৰ্ম বিতৰণ প্ৰপত্ৰ বিতৰণ সেইটো কেতিয়াবাই হৈ গৈছে। আজি বাক্সাত আৰু এটালানি ফৰ্ম বিতৰণ মই কৰিবলৈ গৈ আছোঁ। প্ৰায় 3680জন ছাত্ৰ ছাত্ৰীসকলক আমি এই প্ৰপত্ৰ বিতৰণ কৰিবলৈ গৈ আছোঁ। তাৰ ভিতৰত কলেজ আমাৰ আছে 6খন আৰু 33খন হায়াৰ ছেকেণ্ডাৰী। গোটেই অসমত 10 লাখতকৈ অধিক ছাত্ৰ ছাত্ৰীসকলক নিযুত মইনা দিবলৈ হাতত লোৱা হৈছে। নিযুত মইনা মানে হায়াৰ ছেকেণ্ডাৰী যিসকল ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন লৈছে তেওঁলোকক মাহত 1000 টকাকৈ 10 মাহৰ কাৰণে 10,000 টকা বছৰত, আৰু যিসকলে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন লৈছে তেওঁলোকক 1250 টকাকৈ 10 মাহত 12,500 টকাকৈ দিয়া হ'ব। তাৰ দ্বাৰা দিয়ে আমাৰ যিবিলাক ছোৱালীসকলে যে আজি বিভিন্ন কাৰণত শিক্ষা দীক্ষা ল'ব নোৱাৰে, ঘৰৰ পৰিয়ালৰ এটা পৰিৱেশ বা সমাজৰ মানসিকতাৰ কাৰণে বহুত সময়ত ছোৱালীবিলাকে শিক্ষা দীক্ষা ল'ব নোৱাৰে। যদি এটা ঘৰত যদি এটা ল'ৰা আছে এটা ছোৱালী আছে, প্ৰাধান্য ল'ৰাই পায় সদায়, ছোৱালীয়ে নাপায়। এই আৰ্থিক মানে যিটো এটা সমস্যাৰ কাৰণে যাতে আমাৰ ছোৱালীবিলাকে পঢ়া শুনা কৰাৰ পৰা বিৰত থাকিব লগা নহয়, এইকাৰণে ৰাজ্য চৰকাৰ এইটো অভিলাষী আঁচনি খুব এটা ভাল নবুল এটা ইনিচিয়েটিভ বুলি ক'ব লাগিব। অসমত আজি ছোৱালী শিক্ষা যদি ভালকৈ যায় তেতিয়া চাইল্ড মেৰিয়েজো বন্ধ হৈ যায় আৰু সমাজ বা প্ৰতিটো পৰিয়ালত আজি এটা সংস্কাৰ আহি যাব। তো এইকাৰণে এই পদক্ষেপটো যুগান্তকাৰী আৰু গোটেই ভাৰতবৰ্ষই এটা সময়ত এই আঁচনিটো হয়তোবা অনুসৰণ কৰিব লগা হ'ব। অসমত আজি ছোৱালী শিক্ষা যদি ভালকৈ যায় তেতিয়া চাইল্ড মেৰিয়েজো বন্ধ হৈ যায় আৰু সমাজ বা প্ৰতিটো পৰিয়ালত আজি এটা সংস্কাৰ আহি যাব। তো এইকাৰণে এই পদক্ষেপটো যুগান্তকাৰী আৰু গোটেই ভাৰতবৰ্ষই এটা সময়ত এই আঁচনিটো হয়তোবা অনুসৰণ কৰিব লগা হ'ব। যিটো ফৰ্ম বিতৰণ প্ৰপত্ৰ বিতৰণ সেইটো কেতিয়াবাই হৈ গৈছে। আজি বাক্সাত আৰু এটালানি ফৰ্ম বিতৰণ মই কৰিবলৈ গৈ আছোঁ। প্ৰায় 3680জন ছাত্ৰ ছাত্ৰীসকলক আমি এই প্ৰপত্ৰ বিতৰণ কৰিবলৈ গৈ আছোঁ। তাৰ ভিতৰত কলেজ আমাৰ আছে 6খন আৰু 33খন হায়াৰ ছেকেণ্ডাৰী। গোটেই অসমত 10 লাখতকৈ অধিক ছাত্ৰ ছাত্ৰীসকলক নিযুত মইনা দিবলৈ হাতত লোৱা হৈছে। নিযুত মইনা মানে হায়াৰ ছেকেণ্ডাৰী যিসকল ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন লৈছে তেওঁলোকক মাহত 1000 টকাকৈ 10 মাহৰ কাৰণে 10,000 টকা বছৰত, আৰু যিসকলে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন লৈছে তেওঁলোকক 1250 টকাকৈ 10 মাহত 12,500 টকাকৈ দিয়া হ'ব। তাৰ দ্বাৰা দিয়ে আমাৰ যিবিলাক ছোৱালীসকলে যে আজি বিভিন্ন কাৰণত শিক্ষা দীক্ষা ল'ব নোৱাৰে, ঘৰৰ পৰিয়ালৰ এটা পৰিৱেশ বা সমাজৰ মানসিকতাৰ কাৰণে বহুত সময়ত ছোৱালীবিলাকে শিক্ষা দীক্ষা ল'ব নোৱাৰে। যদি এটা ঘৰত যদি এটা ল'ৰা আছে এটা ছোৱালী আছে, প্ৰাধান্য ল'ৰাই পায় সদায়, ছোৱালীয়ে নাপায়। এই আৰ্থিক মানে যিটো এটা সমস্যাৰ কাৰণে যাতে আমাৰ ছোৱালীবিলাকে পঢ়া শুনা কৰাৰ পৰা বিৰত থাকিব লগা নহয়, এইকাৰণে ৰাজ্য চৰকাৰ এইটো অভিলাষী আঁচনি খুব এটা ভাল নবুল এটা ইনিচিয়েটিভ বুলি ক'ব লাগিব। অসমত আজি ছোৱালী শিক্ষা যদি ভালকৈ যায় তেতিয়া চাইল্ড মেৰিয়েজো বন্ধ হৈ যায় আৰু সমাজ বা প্ৰতিটো পৰিয়ালত আজি এটা সংস্কাৰ আহি যাব। তো এইকাৰণে এই পদক্ষেপটো যুগান্তকাৰী আৰু গোটেই ভাৰতবৰ্ষই এটা সময়ত এই আঁচনিটো হয়তোবা অনুসৰণ কৰিব লগা হ'ব বুলি কংগ্ৰেছ সাংসদ গৌৰৱ গগৈকো আক্ৰমণ কৰিলে মুখ্যমন্ত্ৰীয়ে। তৰুণ গগৈক কণ্ট্ৰাডিক্ট কোনে কৰিছে? তেওঁৰ নিজৰ সন্তানে। পিতৃৰ সমান জীৱনত আটাইতকৈ টপ আৰু ধৰ্ম একো নাথাকে। মোৰ পিতাই কৈ যোৱা কথা এটা, কেৱল ৰাজনীতিৰ কাৰণে তাক মই নস্যাৎ কৰিম নেকি, তাক মই নোহোৱা কৰিম নেকি? মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভত আহিল পত্নী ৰিণিকী ভূঞা শৰ্মাৰ সম্পত্তিৰ কথাও। আজিকালি কংগ্ৰেছ দলে কিবা এটা কথা ক'লে তেওঁলোকে ৰিণিকী ভূঞাৰ নামটো টপ কৰিবলৈ আৰম্ভ কৰে। ভাত খাওঁতেও ৰিণিকী ভূঞাক দেখে, শুবলৈ যাওঁতেও ৰিণিকী ভূঞাক দেখে। মই যোৱা কালি হাঁহি হাঁহি এটা কথা কৈছিলো যে ৰিণিকী ভূঞাই যিমান কিবা কিবি যি কৰিছে তেওঁ গোটেইখিনি
উইল কৰি যাব যাতে ইয়াৰ অধিকাৰী অসমৰ ৰাইজ হয়। আক্ৰমণৰ লক্ষ্য কৰি ল'লে তেওঁ কোৱা সম্পত্তিৰ উইলখন ৰাজহুৱা কৰিবলৈ দাবী জনোৱা বিধায়ক অখিল গগৈকো। এতিয়া এজন বিধায়কে কৈছে উইলখন দেখুৱাব লাগে। মানুহৰ মৃত্যুৰ আগতে কোনোবাই উইল চাই নেকি? জীয়াই থকা অৱস্থাত যদি কোনোবাই উইলখন ৰাজহুৱা কৰে, তেওঁ মনে মনে উইলখন পৰিৱৰ্তনো কৰি দিব পাৰে। উইলৰ নিয়মেই হৈছে যে উইল মানুহে মৃত্যুৰ পিছত চায়, উইল মানুহে মৃত্যুৰ আগত নাচায়। এতিয়া যোৱাকালি মই এটা কথা কৈছিলো যে ৰাজনীতি কৰা মানুহসকলে আমি যদি কিবা জীৱনকালত কিবা কৰিছো, আমিতো ৰাইজক দি থৈ যাব পাৰো। তাৰ পিছতে মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, তেওঁৰ পত্নীৰ সম্পত্তিক লৈ প্ৰশ্ন কৰাসকলে জনাওক কাজিৰঙাৰ অৰ্কিড পাৰ্ক, গড়ৰ খৰ্গ বিক্ৰী কৰি আহৰণ কৰা সম্পত্তিবোৰ কেতিয়া কাক দিয়া হ'ব? আপোনালোকৰ কোনটো সম্পত্তি ৰাইজৰ কাৰণে দিব সিদ্ধান্ত ল'লেনে? অৰ্কিড পাৰ্কখন কেতিয়া ৰাইজক গতাই দিব তাৰ সিদ্ধান্ত ল'লেনে? একোটা গড়ৰ শিঙৰ মূল্য গ্ৰে মাৰ্কেটত 1 কোটিৰ পৰা 2 কোটি টকা। কংগ্ৰেছৰ দিনত মৃত্যু হোৱা প্ৰতিটো গড়ৰ টকাবোৰ ক'ত গৈছিল? সেই টকাবিলাকেৰে হোৱা সম্পত্তিসমূহ এতিয়া আপোনালোকে ৰাইজৰ ওচৰত দিবনে নিদিয়ে? US টিমৰ পাহাৰ ধ্বংসৰ বিৰুদ্ধে গুৱাহাটীৰ সচেতন লোক বা NGOক সেউজ ন্যায়াধিকৰণলৈ যোৱাৰ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে ক'লে এই ক্ষেত্ৰত তেওঁৰ চৰকাৰে সকলো সহায় কৰিব। তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে জনালে USTM কৰ্তৃপক্ষই এতিয়া তেওঁক সাক্ষাৎ কৰিবলৈ বিচাৰি আছে। USTM কৰ্তৃপক্ষই মোক সাক্ষাৎ কৰিব খুজিছে। মই এটাই কথা কম যে মই আপোনালোকক লগ পাম, কথা পাতিম, কোনো আপত্তি নাই। কিন্তু এবাৰ আপোনালোকে ফৰেষ্টেশ্যন কৰক, পাহাৰবিলাক কটা কমাই দিয়ক। পাহাৰ নকটাকৈও ভাল আৰ্কিটেক্টৰ সহায়ত আপোনালোকে সুন্দৰ সুন্দৰ বিল্ডিং বনাব পাৰিব। বহু বিল্ডিং আমাৰ দেশত এনেকে আছে